এতিয়া নালাগে আৰু তুমি উভতি আহিবলৈ, কাৰণ মৰি গ'ল সেইজন যিজন কেতিয়াবা তোমাৰ ওপৰত মৰিছিলে। আরে ভাই তোমার লগত তো ছোৱালী এনেও নাই, কাৰণ কিয় জানানে? তোমার যিহে গুড়ার হেডালৰ দৰে ৰঙা ৰঙা চুলি, তোমাক দেখিলে ছোৱালীয়ে পাগল বুলিয়ে ভাবে। আৰু এক নম্বৰ কথা যে ছোৱালীৰ ওপৰত মৰিব নোৱাৰি, ছোৱালীৰ ওপৰত শুবহে পাৰি, শুই থাকা, কিন্তু মৰিবা কেনেকে? তুমি সেইবিলাক বাদ দিয়া, মাৰ গৈ দুধু খোৱা। বন্ধুসকল চোৱা, মই সঁচা কৈছো নে মিছা কৈছো? ইয়াৰ চুলিটো গুড়াৰ সেইডালৰ তলত যে থাকে ৰঙা ৰঙা চুলি, তেনেকুৱা হয় নাই। যদি নহয় মোক গালি দিবা, বাট আৰু যদি হয় এটা লাইক মাৰি দিবা। আৰু ভাই তই এইবিলাক বাদ দি ন মাৰ গৈ দুধু খা, অলপ মাথাত জ্ঞান ল, আৰু স্কুলত গৈ পঢ়া শুনাটো ভালদৰে কৰ, ভালদৰে নহয় একো, ভালদৰে কৰ।